অসমৰ প্ৰথম তেল শোধনাগাৰ ডিগবৈ কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ 1901 চনত। অসমত থকা ভাৰতৰ দীৰ্ঘতম ৰেলপথ সেতুখনৰ নাম কি? উত্তৰ বগীবিল সেতু। অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে? উত্তৰ দেৰগাঁৱত। জোনবিল মেলা অসমৰ কোনখন জিলাত অনুষ্ঠিত হয়? উত্তৰ মৰিগাঁও জিলাত। জোনবিল মেলা কোন জনগোষ্ঠীৰে জড়িত? উত্তৰ তিৱা জনগোষ্ঠীৰে। জাতিংগা অসমৰ ক'ত অৱস্থিত? উত্তৰ ডিমা হাছাওত। গৰমপানী অভয়াৰণ্য অসমৰ ক'ত অৱস্থিত? উত্তৰ কাৰ্বি আংলং জিলাত। অসমত গৰমপানীৰ উঁহ ক'ত আছে? উত্তৰ গোলাঘাট জিলাৰ নামবৰ হাবিত। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক এমাজন অৱ দ্য ইষ্ট বুলি জনা যায়? উত্তৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক। গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ যোৰহাট জিলাত। মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ ক'ত অৱস্থিত? উত্তৰ চিৰাং আৰু বাক্সা জিলাত। অসমৰ কোন ঠাইত সৈনিক স্কুল আছে? উত্তৰ গোৱালপাৰা জিলাৰ মৰনৈত। অসমত ৰেল ইঞ্জিন মেৰামতি কৰাৰ কাৰখানা ক'ত আছে? উত্তৰ বঙাইগাঁৱত। অসমৰ ক'ত মীন মহাবিদ্যালয় আছে? উত্তৰ নগাঁও জিলাৰ ৰহাত। অসমৰ ৰাজ্যিক পানীয় কি? উত্তৰ চাহ। চাহক কোনে আৰু কেতিয়া ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি প্ৰদান কৰিছিল? উত্তৰ 2011 চনত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় তৰুণ গগৈদেৱে। অসমৰ ৰাজ্যিক চৰাই কি? উত্তৰ দেওহাঁহ। অসমৰ ৰাজ্যিক গছ কি? উত্তৰ হুলুং গছ। অসমৰ ৰাজ্যিক ফুল কি? উত্তৰ কপৌ ফুল। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি জনা যায়? উত্তৰ ওৰাং। অসমৰ পিৰামিড বুলি কোনখন জিলাক জনা যায়? উত্তৰ চৰাইদেউ জিলাক। অসমৰ কোনখন ঠাইক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি জনা যায়? উত্তৰ তেজপুৰ। অসমৰ কোন মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয়? উত্তৰ কামাখ্যা মন্দিৰত। হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? উত্তৰ মণিকোট পাহাৰৰ ওপৰত। কোনখন চহৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত? উত্তৰ তেজপুৰ চহৰত। উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত? উত্তৰ ভস্মাচল পাহাৰত। পানীদিহিং পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত? উত্তৰ শিৱসাগৰ জিলাত। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? উত্তৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত। সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে? উত্তৰ শোণিতপুৰত। যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা বনাঞ্চলটোৰ নাম কি? উত্তৰ মোলাই বনাঞ্চল। ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট অসমৰ কোনখন জিলাত আছে? উত্তৰ যোৰহাট জিলাত। পবিতৰা অভয়াৰণ্য
কোনখন জিলাত আছে? উত্তৰ মৰিগাঁও জিলাত। নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? উত্তৰ চিত্ৰাচল পাহাৰত। অসমৰ কোন ঠাইত বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে? উত্তৰ চাবুৱাত। অসমৰ ক'ত এছিয়াৰ বৃহত্তম শুকান মাছৰ বজাৰ আছে? উত্তৰ জাগিৰোডত। অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীৰ দীঘলীপুখুৰীত। চাহৰ ৰাজধানী বুলি অসমৰ কোনখন জিলাক কোৱা হয়? উত্তৰ যোৰহাট জিলাক। টোকোলাই চাহ গৱেষণা কেন্দ্ৰ কিমান চনত গঠন কৰা হৈছিল? উত্তৰ 1911 চনত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ 1970 চনৰ 25 ছেপ্টেম্বৰত। অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? উত্তৰ বৰাইল পাহাৰ। মেডাম মেফি অসমৰ কোন জনগোষ্ঠীৰে জড়িত? উত্তৰ আহোম জনগোষ্ঠীৰে। হাইদাং হুঁচৰি গীত অসমৰ কোন জনগোষ্ঠীৰে জড়িত? উত্তৰ সোণোৱাল কছাৰী। লেবাটনা নৃত্য অসমৰ কোন জনগোষ্ঠীৰে জড়িত? উত্তৰ হাজং জনগোষ্ঠীৰে। চমাংকান উৎসৱ অসমৰ কোন জনগোষ্ঠীৰে জড়িত? উত্তৰ কাৰ্বি জনগোষ্ঠীৰে। খেৰাই নৃত্য অসমৰ কোন জনগোষ্ঠীৰে জড়িত? উত্তৰ বড়ো জনগোষ্ঠীৰে। গুমৰাগ নৃত্য অসমৰ কোন জনগোষ্ঠীৰে জড়িত? উত্তৰ মিচিং জনগোষ্ঠীৰে। সগ্ৰা নৃত্য অসমৰ কোন জনগোষ্ঠীৰে জড়িত? উত্তৰ সোণোৱাল কছাৰী। আলি আই লৃগাং অসমৰ কোন জনগোষ্ঠীৰে জড়িত? উত্তৰ মিচিং জনগোষ্ঠীৰে। কোনখন পাহাৰীয়া ঠাইক অসমৰ স্কটলেণ্ড বুলি কোৱা হয়? উত্তৰ হাফলং। আজিৰ শিতানটিৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ জনবহুল জিলা কোনখন? উত্তৰ নগাঁও।